বন্ধুসকল একদম পুৰা আনি ধুনীয়াকৈ সজাই দিছে দিছে নে একদম দেখিলে খালে আহিব তো অলপ চলপ ডিছকাউণ্ট দি দিব আমাৰ দাদা ইয়াৰ পৰা লৈ ল'ব আৰু দেই এইফালে আমাৰ দাদা মিচিকে হাঁহি মাৰি ৰখি আছে মানে বিকল আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ মানে এতিয়া ৰাতিপুৱা গুড মৰ্ণিং আপোনালোকলৈ আৰু এতিয়া মানে গাটো ধুই লওঁগৈ পটাপট গাটো ধুই পিনে মানে আমি জীৱ নাইকিয়া আৰু মই অকণমান টাউন ফালে যাম আজি তো টাউন ফালে যোৱা এটা কাৰণ আছে মানে কি আৰু হয় তাৰ ভাগত জীৱ নাইকিয়া ভাগত জোতা মানে এপাত আজি কুকুৰে লগতো স্কুল যোৱা জোতা সেইকাৰণে স্কুল যাব নোৱাৰিলে তো জোতা আনিবলৈ যাম তাৰ কাৰণে স্কুলীয়া জোতা তো মানে যাওঁ যদি ভিডিঅ'টো বনাই দিওঁ আৰু কি ডাঙৰ কথা ন তো চাই থাকক গাটো ধুই আহি লওঁগৈ পটাপট দেই বন্ধুসকল ধুনীয়াকৈ মানে গা চা ধোৱা হৈ গ'ল পুৰা এইফালে আছে জীৱ নাইকিয়া আৰু এইফালে আছোঁ মই মানে গা ধুই থাকোঁতে দাদা দুজনে আহি পিনে আমাৰ ঘৰত মানে বস্তু এটা পেলাই থৈ গৈছে কি বস্তু আপোনালোকক দেখাই দিছোঁ মানে বস্তুটো দৰকাৰী আমাৰ কাৰণে দৰকাৰী আপোনালোকৰ কাৰণে নাজানো মানে দাদাজনে আহি মানে এগাড়ী পেলাই থৈ গৈছে তো বস্তুটো হৈ গ'ল বন্ধুসকল এইখিনি খেৰ মানে গৰুৰ কাৰণে খেৰ নাই যেন আমাৰ মানে খেৰ কিনিবলগীয়া হৈ গৈছে তো এগাড়ী ৩,০০০ টকা লৈছে ৩,০০০ মানে হেৰি লৈছে দেই ২৮০০ লৈছে ২০০ কম লৈছে ৩,০০০ দিয়কচোন বাৰু খেৰো কিনিবলগীয়া হৈ গৈছে গৰুৰ কাৰণে দেখিছেনে কেনেকুৱা দিন আহিছে আৰু ২৮০০ লৈছে ২৯০০ নালোৱা তো আমাৰ মানে গৰুৰ কাৰণেও খেৰ কিনিবলগীয়া হৈ গৈছে কেনেকুৱা দিন গৰু খাবলৈও একদম কিনিবলগীয়া হৈ গৈছে নিজৰটো বাদ দিয়ক না বাৰু নিজে নাখাই হ'লেও গৰুৰ কাৰণে কিনিব লাগিব আমি এতিয়া 400 rupees মানে বন্ধুসকল জোতা আনিব কৈছে তাৰ পৰাই বাচিলে খাবলৈ গৈছে নেবাচিলে এনেকৈ সুদামুখে আহিব কৈছে মামীয়ে তাৰপিছত জীৱ নাইকিয়া মানে চাইকেলখন মই চলাম তাৰপিছত ই মানে বেলেগ এখন চলাব তো আমাৰ ঘৰ নহয় এখন বেলেগখন মোৰ ভাগৰখন দেখিছে নহয় পৰি আছে আইহঁতৰ ঘৰৰ পৰা মানে লেডিজ চাইকেল এখন আছে আইহঁতৰ ঘৰত তো সেইখন চাইকেল কৰি লৈ যাম আৰু জীৱ নাইকিয়া চলাব মই এখন চলাম তো বন্ধুসকল ব'লক এতিয়া মানে টাউন গৈ আছোঁ পুৰানো কি আৰু এনেকৈ গৈ আছোঁ সদায় যোৱা নিচিনা দেউলীয়াকৈ আৰু দেই যোৱাৰ আগতে মানে বন্ধুসকল দৰ্জাকেইখন মাৰি থৈ যাওঁ আমাৰ আকৌ সেই দৰ্জাকেইখন এনেকুৱা যেন হেৰিয়ল কিবা বহুত দামী দৰ্জা যেন মাৰি থৈ যাওঁ নহ'বা চোৰে সোমাই যাব আৰু বন্ধুসকল হেৰি মানে মামী নাই মামী স্কুলত ভাত বনাবলৈ গ'ল তো খিৰিকীখনো মাৰি থৈ যাওঁ এইফালে নহ'বা চোৰ সোমাই আমাৰ ঘৰত ধন সম্পত্তি যিমান আছে চব লৈ গুচি যাব তাৰপিছত এইখনো মাৰি থৈ যাওঁ আমাৰ দৰ্জাবোৰ একদম দামী দৰ্জা দেই বন্ধুসকল চাই পিনে নাহাঁহিব আকৌ দেই বৰ্ডাখন এনেকৈ কৰি থৈ যাওঁ তাৰপিছত হৈ গ'ল আৰু এইখন দৰ্জাখনত মানে বন্ধুসকল হেৰি লগাব লাগিব তো এখন দৰ্জাখনত লক লগাব লাগিব ভিতৰ চাইডৰ পৰা ডাংডাল লগাই মানে এনেকৈ টানি দিব লাগিব তো এখন বন্ধ হৈ গ'ল তো এতিয়া গৈ থাকোঁ আৰু বন্ধুসকল এইডোখৰ মানে অকণমান খোজকাঢ়ি যাওঁ আইহঁতৰ ঘৰলৈকে আইহঁতৰ ঘৰৰ পৰা চাইকেলখন লৈ লওঁগৈ তাৰপিছত জীৱ নাইকিয়া আহি আছে এইফালে তো জীৱ নাইকিয়া চাইকেলখন মই চলাম মানে চলাই ভাল লাগে এখন মানে তাৰ আমনি লাগিলে স্কুললৈ সদায়তো চলাই গৈ থাকে আৰু হেৰি কুকুৰে মানে তাৰ আজি বোলে মনটো বহুত ভাল লাগিছে কুকুৰে জোতাযোৰ নিয়াৰ কাৰণে জোতা পাত নিয়াৰ কাৰণে সেইকেলে মানে আজি নতুন জোতা পাব যেন কুকুৰে নিলে ভালেই পাইছে অকণমান মানে পুৰণা হৈছিলেগৈ জোতাযোৰ কুকুৰে নিলে এতিয়া মানে মোক কি বেয়া পাইছে কোৱাৰ কাৰণে এইটো নোসোমাবি আকৌ খালত আকৌ মানে হেৰি আকৌ দেই এইফালে কৃষ্ণক লগ পাই গ'লোঁ এটি শিখৰ ভাগ কৰি আছে আৰু এইফালে গুডু আছে মানে বিপ্লৱ মই আৰু জীৱ নাইকিয়া যাম মানে আইঘৰৰ পৰা চাইকেলখন লৈ আহিলোঁ এতিয়া ৰাস্তাত মানে সিহঁতি অকণমান এই প্ৰসাদ ভাগ কৰি আছে মই বাৰু নাখাওঁ তো যাওঁ নাজানিলে আপোনালোকে ভিডিঅ'টো চাই থাকক এনেকৈ সেই বুৰ্বক 40 টকীয়া শিখৰ থাকে 10 টকীয়া নে 5 টকীয়া 40 টকীয়া শিখৰ খাইছে কৈ দিব কৈছে কাৰণে কৈ দিছোঁ আৰু দেই এতিয়া যাওঁ আৰু গোটেই আমি মানে এটা দুটা তিনিটা যাম ই নাযায় এইটো কৃষ্ণ ভগৱান এই ল'ৰাটোৱে মানে শিখৰ নাখায় তাক দামীটোহে খায় দেই এই ক'বলৈ কৈছে মানে কৈছোঁ আৰু দেই ব'লক তেতিয়া আৰু বন্ধুসকল মানে আমাৰ কৃষ্ণই আকৌ শিখৰ মিলোৱা মানে ষ্টাইল এটা দেখাব দেই এনেকৈ দেখুৱাই দে কেনেকৈ মিলে দেখুৱাই দে আকৌ নৃত্য নাচি দেখুৱাই দে বেজতি কৰিছে এনেকৈ আৰু বন্ধুসকলে আমি এনেকৈ আৰু মিহিকৈ ধুনীয়াকৈ আহি আছোঁ আৰু এইফালে আমাৰ বিপ্লৱ আৰু জীৱ নাইকিয়া একদম লাষ্টত আছে আমি আৰু গৈ লওঁগৈ দেই সিমান আৰু ৰাস্তাত দেখাই নাথাকোঁ মানে এনেকৈ আহি আছোঁ গোটেইকেইটা ধুনীয়াকৈ আৰু বন্ধুসকল আমি আহি পিনে পাই গ'লোঁ সেইখন নাজানো মানে জোতা দোকান এখনত তাৰপৰা দাদা আছে এইফালে মানে ইয়াতে লৈ থাকোঁ আৰু জোতা চোতা তাৰপিছত আমাৰ এইফালে জীৱ নাইকিয়া আছে এইফালে আকৌ সেইফালে বিপ্লৱ আছে তো বিপ্লৱে পানী খাই আছে আমি মানে জোতাযোৰ চাই লওঁ আৰু ন কেনেকুৱা লওঁ মানে সেই পোৱালি কাৰণেহে লওঁ স্কুলীয়া জোতা তো লৈ লওঁ চাই থাকক আপোনালোকে এইফালে কেনেকুৱা খবৰ খাতি ভালনে ভাল দেখাই দিয়ক তাৰ কাৰণে জোতা এযোৰ ভালছে তো বন্ধুসকল আমাৰ মানে জোতা লোৱাটো হৈ গ'ল আমাৰ জীৱ নাইকিয়ালে জোতাযোৰ লৈ ল'লোঁ এয়া জীৱ নাইকিয়া জোতাযোৰ ল'লে একদম পুৰা ফূৰ্তি কাইলৈৰ পৰা স্কুললৈ আহিবি আৰু দেই মানে স্কুললৈ আজি আহিব লৈছিলে কুকুৰে জোতাযোৰ লৈ গ'ল মানে আৰু আপোনালোকে যদি আমাৰ নাজনা এলেকাৰ মানুহবোৰক কৈছোঁ আৰু ইয়ালৈ আহিব তো অলপ চলপ ডিছকাউণ্ট দি দিব আমাৰ দাদা ইয়াৰ পৰা লৈ ল'ব আৰু দেই এইফালে আমাৰ দাদা মিচিকে হাঁহি মাৰি ৰখি আছে তো আমি মানে লৈ ল'লোঁ পইচাটো নিদিলেতো নিদিব এতিয়া পইচাটো দিওঁ আৰু ডাইৰেক্ট ঘৰলৈ যাওঁ দেই ঘৰলৈ যাওঁ মানে ক'ৰবাত কিবা কিবি খাওঁ আহি পিনে নাওজনৰ পৰা অকণমান আহি পিনে মানে এখন ফাষ্ট ফুডত সোমাইছোঁ মানে চাওমিন খাই লওঁ বিপ্লৱ আৰু আমাৰ জীৱ নাইকিয়া বহি আছে ধুনীয়াকৈ মানে আৰু এইফালে আছে আমাৰ এইফালে বনাই দিব ধুনীয়াকৈ বনাই দিব দেই ভেজ চাও মানে তিনিটা বনাই দিব ভেজ চাও খাম আজি মানে পইচা ইমান এটা নাই আমি আকৌ 100 টকা ঘূৰাই নিব কৈছে 400 টকাৰ পৰাই তাৰপিছত ভেজ চাওকে খাওঁ নহ'বা ইয়াত আহিলে পৰ্ক চাও খাওঁ মানে আপোনালোকেও যদি ইয়াত আহে খাব পাৰিব ধুনীয়াকৈ আৰু আমাৰ ওচৰৰ মানুহে প্ৰায় চিনিয়ে পায় মানে ইয়াত পৰ্ক চাও একদম ধুনীয়াকৈ দেখিছোঁ নাই এইখন পৰ্ক চাও ধুনীয়াকৈ লিখি থৈ দিয়া আছে ইয়াত
একদম কি মজাকৈ দিছে না বন্ধুসকল। আৰু মানে আমি এতিয়া খাই লওঁ, খাই পিনে ঘৰত গৈ থাকিম আমি ধুনীয়াকৈ। তো ইয়াত খাই লওঁ আৰু বনাই হোৱা নাই এতিয়ালৈকে। এতিয়া ভিতৰত কিন্তু অকণমান আন্ধাৰ দেই, আন্ধাৰ মানে এইফালে আমাৰ বিপ্লৱ ধুনীয়াকৈ খাওঁকৈ বহি আছে ধুনীয়াকৈ। কেনে খাবি দেখুৱাই দে আকৌ। দেখুৱাব নোৱাৰোঁ এতিয়া দেখুৱাব নোৱাৰোঁ কেলে। আৰু আমাৰ এইফালে জীৱ নাইকিয়া, ধুনীয়াকৈ একদম খাবলৈ। আৰু ময়ো মানে খাওঁকৈ আছোঁ আৰু কি কৰিব আৰু খাবলৈ জন্ম ল'লোঁ নিচিনা লাগিছে আৰু নিজকে। আৰু বন্ধুসকলে এইফালে বনাই আছে আৰু মই এতিয়া বহি লওঁ, দিয়া নাই এতিয়ালৈকে। দেখুৱাম আপোনালোকক কেনেকৈ খাওঁ, মানে আমি ৰাক্ষসৰ নিচিনা খাওঁ নে বকাসুৰৰ নিচিনা খাওঁ। আৰু বন্ধুসকল সেই আগৰ ভিডিঅ'টো নিদিলোঁ নহয় ইয়াত, এই চাওমিনৰ ভিডিঅ', মানে ডিম চেলেঞ্জ ভিডিঅ'টো চাইছিলেতো আপোনালোকে। তো মানে কেনেকৈ বনাইছে অকণমান দেখুৱাই দিমগৈ। আৰু বন্ধুসকল মানে এখন মানে ফাষ্টফুডখনৰ কথা কৈছোঁ, মানে এখন একদম পৰ্ক চাও ফেমাছ। আৰু ইয়াত মানে পৰ্ক চাও খাব আৰু একদম জুতি লগাই কি ধুনীয়াকৈ বনাই দিয়ে। আৰু গোটেই মোক থাম্বনেইলৰ কাৰণে ফটো এখন মাৰি দিয়ে, তো ধুনীয়াকৈ থাম্বনেইলৰ কাৰণে ফটো এখন মাৰি লওঁ মানে কি শেষ হয় নাই, থাম্বনেইলটো বনাব লাগিব। আৰু পৰ্ক চাওমিন, মানে ইয়াত পৰ্ক চাওমিন, কিন্তু আজি আৰু মুখৰ লোভ। আৰু বন্ধুসকল মানে এনেকৈ বনাই আৰু ধুনীয়াকৈ বনাব। এইফালে তেল চেল পিঁয়াজ চিয়াজ দিছে ধুনীয়াকৈ ইমান। তাৰপিছত চাওমিন দি দিব, পৰ্ক পায়, চিকেন পায়, চব পায় ন ইয়াত, ম'ম' চম' অৰ্ডাৰ দিলে মানে চব। বন্ধুসকল একদম পূৰা আনি ধুনীয়াকৈ সজাই দিছে নে, একদম দেখিলে খাওঁ লাগি আছে। এইফালে আমাৰ বিপ্লৱে খাবলৈ এক্সাইটেড পূৰা। আমাৰ এইফালে হেৰি আছে জীৱ নাইকিয়া, অকল খাওঁকৈ নাথাকে বন্ধুসকলতো আমি এনেকৈ খাওঁ। আৰু এইফালে জলকীয়াটো দি দিয়ক, জলকীয়াটো দিলে খাই ভাল লাগে মানে। তো এইটো একদম পূৰা জ্বলা দিছে ধুনীয়াকৈ। এতিয়া খাওঁ, মানে ৰাহা নাহি যাতাহে বুলি কয় যেন, সেইটো আৰু পূৰা খা আৰু হ'ব দে খা, ভালছে খাবি দেই। আৰু বন্ধুসকল পূৰা চাওমিন খাই আমি ঘৰলৈ আহি আছোঁ। চাওমিনটো প্লেটটো কিমান গম পাইছে, মানে 20 টকা, মাত্ৰ 20 টকাত আমি পূৰা পেট ভৰাই খাই আহি আছোঁ। পেট ভৰি গ'ল পূৰা 20 টকাতে, গম পাইছেনে। আৰু নাজানত যদি বেলেগত খাবলৈ যায় পূৰা 60 টকাটো লৈ লয়, ইয়াত কিন্তু 20 ৰুপিছত ইমানখিনি খাবলৈ পাইছোঁ, কম কথা নেকি। আমি পূৰা পেট ভৰাই আহি আছোঁ গোটেই তিনিটা একদম গপচকৈ। তো এতিয়া ঘৰলৈ যাওঁ, ঘৰত গৈ পিনে বনাওঁ। ইয়াত চাইকেলতে আহিছোঁ, মানে চাইকেলখন চেঞ্জ কৰি ল'লোঁ। তো জীৱ নাইকিয়া আছে, নিজৰ চাইকেল চলাইছে। অকল পূৰা জোতা চোতা লৈ ধুনীয়াকৈ আহি পাই গ'লোঁ সি ঘৰ। আৰু মানে জীৱ নাইকিয়া জোতাযোৰ সেই কোলা আৰু স্কুলীয়া জোতাহে, তো দেখুৱাবলৈ কোনো বেলেগ হেৰি ষ্টাইলটো নাই, স্কুলীয়া জোতাহে কোলা। তো বন্ধুসকল মানে ঘৰত যেন দৰ্জা মাৰি থৈছিলোঁ, মাৰি থোৱা ভাগে আছে। মামীয়ে মানে দৰ্জাখনো খোলা নাই, মামী দৰ্জাখনো খুলিব পৰা নাই নে। সেইটো কিবা এইটো মৰমৰ গালি এটা দিছিলে দেই, আপোনালোকে শুনিলে যেতিয়া মাফ কৰি দিব। আৰু বন্ধুসকল আহিলোঁ, মানে আহি পিনে অকণমান ভাগৰ লাগিলে মানে অকণমান শুই উঠি মানে অকণমান টিভিটো লগাই চাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বন্ধুসকল ইমানেই আছিল। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই বন্ধুসকল। ছাবস্ক্ৰাইবটো মেইন সদায় কৰোঁ, ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে। কৰোঁ ভাবে কিন্তু নকৰে, কৰি দিব দেই।